নমস্কাৰ, মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। বৰ্তমান আমাৰো ভাল। চুলি যিহেতু বৰ বেছিকৈ সৰিছে, সেইকাৰণে ভাবিলোঁ তেল এটাকে বনাওঁ। কি তেল বনাওঁ, তেলটোত কি কি বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাই থাকক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব। স্কিপ কৰি নাচাব। মই এতিয়া প্ৰথমতে গেছত এটা সৰু লোহাৰৰ কেৰাহী বহাই দিছোঁ। কেৰাহীখন অলপ গৰম হোৱাৰ পাছতে ইয়াত মই নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। এনেও চুলিৰ কাৰণে আমাৰ নাৰিকল তেলটো ভালেই। তেলখিনি অলপ সময় উতলাৰ পাছতে ইয়াত মই ব্যৱহাৰ কৰিছোঁ মেথি। মেথিটো সকলোৱে চিনি পায়েই। মেথি আৰু তেল দুইটা ভালদৰে এখন চামুচেৰে মিক্স কৰি আকৌ অলপ সময় উতলাইছোঁ। খালি মন কৰিব যাতে গেছৰ ফ্লেমটো কমাই ৰাখে। এতিয়া মেথিৰ পৰা ভালদৰে তেলখিনি ওলাই ল'বলৈ 1-2 মিনিট সময় ভালদৰে ল' ফ্লেমত ভাজি লওঁ। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, বৰ বিশেষ কথা কৈ নাথাকোঁ। এতিয়া তেলখিনি ভালদৰে উতলিছে যিহেতু ইয়াত এতিয়া মই ব্যৱহাৰ কৰিম এল'ভেৰা। সৰু সৰুকৈ কাটি লৈছোঁ আৰু মিডিয়াম চাইজৰ এটা পিঁয়াজ। পিঁয়াজটো মই সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এল'ভেৰাৰ জেলটো উলিয়াই ল'ব পাৰে, কিন্তু মই তেনেদৰে লোৱা নাই। মই এল'ভেৰাটো ভালদৰে ধুই সৰুকৈ কাটি লৈছোঁ। খালি এটা কথা মনত ৰাখিব, যাতে এল'ভেৰা কাটোতে যিটো প্ৰথম হালধীয়া নিচিনা জেল ওলায় ন, সেইটো ভালদৰে পানীৰে ধুই ল'ব, নহ'লে অলপ খজুৱাই। এতিয়া গোটেইকেইটা বস্তু একেলগে দিয়া হৈ গ'ল। এতিয়া ভালদৰে অলপ সময় 2-3 মিনিট সময় ল' ফ্লেমত ভাজিব লাগিব। মই যিহেতু ভইচ অভাৰ কৰিছোঁ, কথাবিলাক অলপ ইফাল সিফাল হৈ যাব পাৰে, তাৰ বাবে ক্ষমা কৰিব। এতিয়া এইখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াত মই মিক্স কৰিম ইয়াত উতলাই থকা তেলখিনিত মই দিছোঁ জবা ফুলৰ পাত আৰু নৰসিংহৰ পাত। আকৌ গোটেইকেইটা বস্তু একেলগে লৈ ভালদৰে লৰাই দিছোঁ। আকৌ ল' ফ্লেমত 2-3 মিনিট সময় ভাজি ল'ব লাগিব। বৰ বিশেষ ভজাৰ প্ৰয়োজন নাই, কালাৰটো চেঞ্জ হ'লে আপোনালোকে গম পাব। 2-3 মিনিট সময় ভালদৰে ল' ফ্লেমত বস্তুখিনি ভাজি ল'ব। এতিয়া ভালদৰে বস্তুখিনি যিমান পাৰে ভাজি থাকিব, চাব যাতে জ্বলি নাযায়। গেছৰ ফ্লেমটো কমাই ৰাখিব, পুনৰবাৰ কৈছোঁ। পিঁয়াজটো আমাৰ চুলিৰ কাৰণে কিমান উপকাৰী আপোনালোকক ক'বই নালাগে। পিঁয়াজৰ ৰস সানিলে চুলি সৰা আৰু নতুনকৈ চুলি গজাটো সহায় কৰে। বেছি নোৱাৰিলেও সপ্তাহত 1 বা 2 দিন এই তেল ব্যৱহাৰ কৰিব লাগে। এদিন সানিলেনো ক'ত সুফল পাব, 1-2 মাহ ব্যৱহাৰ কৰি চাব। ৰাতিও আপোনালোকে চুলিত এই তেল লগাই শুই থাকিব পাৰে, নাইতো ৰাতিপুৱা চুলিত তেলখিনি লগাই ভালদৰে মাছাজ দি 1 বা 2 ঘণ্টা থৈ চেম্পু কৰি ধুই দিলেই হৈ যায়। মই পিছে বৰ এলেহুৱা, সেইকাৰণে মোৰ তেনেকৈ লগোৱাই নহয়। সেইকাৰণে মোৰ চুলিৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছে। সেইকাৰণে ভাবিলোঁ নিজেও চুলিত লগাবলৈ তেলটো বনাওঁ আৰু আপোনালোককো দেখাওঁ, হয়তো আপোনালোকৰ এজনৰ হ'লেও সুবিধা হ'ব পাৰে। তেনেহ'লে এতিয়া মোৰ তেলটো ৰেডি হৈ গৈছে। ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত
যিকোনো গ্লাছৰ টেমা নাইতো প্লাষ্টিকৰ টেমাত ভৰাই ৰাখিব ভালদৰে চেকি ল'ব ঠাণ্ডা হোৱাৰ পিছত ভৰাই ৰাখিব আৰু সপ্তাহত এদিন বা দুদিন লগাব লগাই 1-2 ঘণ্টা ৰাখি ভালদৰে চুলিকেইডাল ধুই দিব চেম্পু কৰি তেনেহলে আজিলৈ আহিছোঁ মোৰ ভিডিঅ'টি চাব যদিহে ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ